আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' অলপ দীঘললৈ আপোনালোকে চাব। হয়, আপোনালোকে ভাবিছে চাগে এই বোকা পানীৰে ভৰা এই ৰাস্তা বা এই বোকা পানীবোৰ কিয় দেখুৱাই আছোঁ বুলি। দেখুৱাৰ কাৰণ এইটোৱে যে এই ৰাস্তা হৈছে ইয়াতে ৩-৪খন গাঁৱৰ মানুহ এই ৰাস্তাইদি অহা যোৱা কৰে। ক'বলৈ গ'লে ইয়াতে হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে দিনত বুলি ক'লেও বেয়া নহয়। কিন্তু ৰাস্তাৰ অৱস্থা আপোনালোকে চাওক, ৰাস্তা কোনটো লেভেলত ৰাস্তা বেয়া হৈ গৈছে চাওক। আপোনালোকে ঘৰলৈ নিব নোৱাৰাৰ কাৰণে, নিজৰ চোতালখনলৈ নিব নোৱাৰাৰ কাৰণে কি কৰে, পাহাৰীয়া হয় কিছুমান জেগাত লৈ যাব নোৱাৰোঁ, কিন্তু আমাৰ ৰখা জেগা আছে যে ৰাইজৰ পিল বা তেনেকুৱা নিজা নিজা ঘেৰেজ বনোৱা আছে, কিন্তু এইবিলাকত ৰাখিব নোৱাৰাৰ কাৰণে কি কৰিছে, ৰাস্তাই পদূলিয়ে তেনেকুৱাকৈ বাইক স্কুটিবিলাক পেলাই থৈ গৈছে। চাওক, অকণমান ভিতৰলৈ লৈ গৈছোঁ আপোনালোকক। এই যে দেখিছে আপোনালোকে এই ৰাস্তা, আপোনালোকে চাওক এই ৰাস্তাইদি প্ৰতিদিনেই কি কৰে, ভিতৰৰ পৰা বহুত পঢ়া শুনা ল'ৰা ছোৱালী আছে। এই ল'ৰা ছোৱালীবিলাকে বাহিৰতে শিক্ষা গ্ৰহণৰ কাৰণে বাহিৰতে যাব লাগে, বাহিৰ মানে গাঁৱৰ বাহিৰত। এতিয়া এই আমাৰ ভিতৰত যিহেতু এই ব্যৱস্থা নাই, স্কুল বা কলেজ তেনেকুৱা নাই যিহেতু, সেইকাৰণে বাহিৰত শিক্ষা গ্ৰহণৰ কাৰণে যাব লগা হয়। আৰু ইয়াতে প্ৰাইমাৰী স্কুল এখন আছে, কিন্তু এই প্ৰাইমাৰী স্কুলেদি বা স্কুলখনত পঢ়াই খোৱাৰ লগে লগে বাহিৰত যোৱাটো বাধ্যতামূলক। কিন্তু সকলো ল'ৰা ছোৱালী ইয়াতে নপঢ়ে, কিছুমান বাহিৰত পঢ়ায়। এই পঢ়াবিলাকো মানে কি হৈ যায়, এতিয়া ৰাস্তাত খোজকাঢ়ি যাব নোৱাৰোঁ, পিঠিত লৈ যাব লাগে। আৰু এতিয়া স্কুলৰ টাইম পাৰ হওঁ একেবাৰে হ'লেও এজনমান আমি পাইছোঁ লাষ্টত। চাওক কি অৱস্থা ৰাস্তা। আৰু চাওক আপোনালোকে ভৰিৰ তলত কি পিন্ধিছে, আপোনালোকে ভাবিছে কিয় এইটো পিন্ধিছে। হয়তো বোকা ৰাস্তাত বা বোকা জেগাত নথকা মানুহবিলাকে এইটো গম নাপাব চাগে যে এই পলিথিন যে এই প্লাষ্টিকৰ টুঙা যে তলত পিন্ধিছে বা পিন্ধাই দিছে, কিয় পিন্ধাই দিছে, এইটো হৈছে জোতাত বোকা নোসোমাবৰ কাৰণে। উপায় নাই, এই এনেকুৱা পৰ্যায়লৈ যাব লগা হৈছে। এতিয়া চাওক গাড়ী কেনেকৈ পাৰ্কিং কৰিছে, এই গাড়ী কিমান মৰমত কিনে বা কিমান কষ্টৰ পইচা দি কিনে, কিন্তু গাড়ী এতিয়া অৱস্থা নাই বা পেলাই ৰাখিব লগা হৈছে য'তে ত'তে। আপোনালোকে চাওক, অলপ সমগ্ৰ পৰিৱেশখিনি আপোনালোকে চাই লওক। এয়া আমাৰ লিখা আছে ইয়াতে TMMK লং লিভ, TMPK লং লিভ, MMK লং লিভ বুলি লিখা আছে। এয়া চাওক কেনেকৈ গৈছে। এতিয়া উপায় নাই, তেনেকৈ যাব লগা হয়। আৰু এইখিনিতে ক'ব বিচাৰোঁ যে এইখন গ্ৰেছ একাডেমি বুলি কয়, এইখনে একমাত্ৰ স্কুল এই কাংকান নগৰত, ইংলিছ মিডিয়াম স্কুল হয়। কিন্তু এই স্কুলখনৰো অৱস্থা কেনেকুৱা হয়, এই নিজৰাৰ মাজত থকা যেন হৈছে। আপোনালোকে হয়তো দেখি বা চাই আপোনালোকে অনুভৱ কৰিব পাৰিছে চাগে। অলপ পানী যদি বাঢ়ে ইয়াতে কি অৱস্থা হয়, স্কুল বন্ধ ৰাখিবলৈ হয়। সেয়েহে এতিয়া আজি এই সমগ্ৰ পৰিৱেশখিনি দেখুৱাৰ কাৰণ এইটোৱেই যে মানুহবিলাক কিমান অসুবিধা, চাউল এমুঠি লৈ আনিবলৈ হ'লে, আৰু দিনৰ গোটেই ইয়াতে কোম্পানী বা বিভিন্ন প্ৰতিষ্ঠানত কাম কৰা মানুহ আছে বা চৰকাৰী চাকৰিয়ালেও 2-এঘৰ আছে, কিন্তু এইসকল মানুহে প্ৰতিদিনে অহা যোৱাত কিমান অসুবিধাৰ সন্মুখীন হয়। আৰু ইয়াতে মই ক'ব বিচাৰোঁ যে যেতিয়া নিৰ্বাচন আহিব, নিৰ্বাচনৰ সময়ত সকলো দলৰ প্ৰতিনিধি বা পালি নেতাসকলে ইয়াতে কেম্পেইন কৰিব আহি, নিৰ্বাচনী প্ৰচাৰ চলাব আহি ইয়াতে প্ৰতিশ্ৰুতি দি যায়। আৰু এই প্ৰতিশ্ৰুতিবোৰ প্ৰতিশ্ৰুতি হৈয়ে থাকে। কাৰণ প্ৰত্যেক বছৰে বুলি নহয়, প্ৰত্যেকবাৰে ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাব আহে। আৰু ইয়াতে হাজাৰ ইয়াতে ভোটাৰ্ছ আছে, এই ভোটাৰ্ছবিলাকক প্ৰলোভন দিয়ে আৰু সেইমতে ভোটদান কৰে। কিন্তু তাৰ একো পৰৱৰ্তী পৰ্যায়ত একো প্ৰভাৱ একো নাই। এয়া চাওক, নিজে ৰাস্তা বনাব লগা হয়। আজি দেওবাৰ নহ'লেও প্ৰত্যেক দেওবাৰে আমি কাম। আপোনালোকে ভাবিছে চাগে যে এই ৰাস্তা যে দেখুৱাই আছোঁ কোনটো গাঁৱৰ ৰাস্তা। এইটো হৈছে গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰী এলেকাৰ মিচিং বসতি প্ৰধান গাঁও কাংকান নগৰৰ ৰাস্তা। আপোনালোকে চাওক কাংকান নগৰৰ গুৱাহাটী মহানগৰীত তাকে কি অৱস্থা হৈছে। আমি সকলোৱে জানো যে সৰুৰ পৰা শুনি আহিছোঁ যে চৰকাৰৰ প্ৰতিশ্ৰুতি ভাগি যায়। সেইকাৰণে উপায় নাপায় ৰাইজে নিজে শ্ৰমদান কৰিব লগা হৈছে। চাওক ৰাইজে এতিয়া বহুত কষ্টত ৰাস্তা কেনেকৈ বনাব